মৰ্ণিং বন্ধুসকল, আজি হৈছে দুৰ্গা সপ্তমী। আজি তাকে চাবলৈ যাম। ভাইটি এটা আহিছে বন্ধুসকল, মানে এতিয়া মই গৰুটো চিঞি আছে কেলে তাকে চাওঁগৈ। কি হ'ল ঐ, কি হ'ল? পোৱালিটো কিনি হ'ল পোৱালি? এতিয়া আমি ওলাই আছোঁ এই তিনিটা ভাই। আজি হৈছে মহাসপ্তমী পূজা, তাকে বিহু পূজা ভাগ চাবলৈ গৈছোঁ। ভিডিঅ'টো আগলৈ চাই যাওক। গাছ কেমেৰা আগত কথা কোৱা মোৰ ইমান অভ্যাস নাই, তাকে আপোনালোকে কেনেকৈ পাই জনাবচোন। মোৰ মানে ইমান কথা কোৱাৰ এক্সপিৰিয়েঞ্চ নাই। আজি এয়া পামগৈ আৰু অলপ আছে, বাকী ভাই কেইটামান আহিছে। ভিডিঅ'টো চাই গৈ থাকক। আমি আহি পূজাস্থলী পালোহি। এইটো অনন্ত, এইটো মই। বাকী ফিল্ডলৈ যাম বোলো। এইটো পূজা মণ্ডপ ৰাজৈ। বাকী চাওকচোন। গাইজ আমি ইয়াত নৰখিলোঁ, এতিয়া পিৰাকটা বুলি কয়, পিৰাকটা জেগাডোখৰলৈ গৈ থাকিম। ত' গাইজ এতিয়া আমি পিৰাকটা গৈ আছোঁ। মই আহি থাকোঁতে দেখিলোঁ ভাইটিকেইটা হেৰাই থাকিলে। এতিয়া তাকে ভাইটিকেইটা ৰখি দিওঁ, কিমান দেৰি কৰে চাওঁ। ভিডিঅ'টো কণ্টিনিউৱাছ কৰি থাকক। আমি আহি ৰাণু মণ্ডল পালোঁহি। ৰাণু মণ্ডল ৰাণু মণ্ডল। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট এটা কৰি জনাই দিব কেনেকুৱা পালে।